নমস্কাৰ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল আছামলৈ। আজি থাম্বনেইলটো দেখি নিশ্চয় আপোনালোকে গম পাইছে, যিহেতু বহুত ৰিকুৱেষ্ট আহি আছিল টচৰ কাপোৰৰ বাবে, যে টচ কালেকশ্যন যদি কিবা আছে আপোনালোকে দেখুৱাব কৈছিল। তো সেইবাবে আজি আপোনালোকৰ ৰিকুৱেষ্টত মই খুব ধুনীয়া টচৰ কিছুমান নতুন কালেকশ্যন যিবোৰ আহি পাইছেহি, তো সেইখিনি কালেকশ্যন লৈ পেলাই মই আপোনালোকৰ মাজত আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। তো যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে, আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে। যিসকলে অলৰেডি চেনেলটো লাইক কৰি থৈছে তেখেতসকললৈ বহুত বহুত ধন্যবাদ। আৰু লগতে আপোনালোককো মই ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে সেইটো যাতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰে। তো বৰ বেছি দেৰি নকৰাকৈ মই আজি ভিডিঅ'টো আপোনালোকৰ মাজত সোনকালে ষ্টাৰ্ট কৰি দিওঁ। তো ফাৰ্ষ্ট মই এযোৰ খুব ধুনীয়া আপোনালোকক টচৰ ডিজাইনটো ফাৰ্ষ্টে ওচৰৰ পৰা মই এবাৰ দেখুৱাই দিছোঁ। হোৱাইট এণ্ড ব্লেক কালাৰ, হোৱাইট এণ্ড ব্লেক কালাৰৰ ইয়াতে সূতাৰ কাম কৰা হৈছে, খুব ধুনীয়া। আৰু যিটো প্ৰাইচত আজি মই আপোনালোকক টচৰ কাপোৰখিনি দিম সেইখিনিও একেবাৰে ৰিজনেবল প্ৰাইচত দিয়া হ'ব। তো ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাই লৈছোঁ চাদৰখন। এইযোৰ হৈছে মিক্স টচ, যিখিনি দেখুৱাম সকলোখিনি আজি মিক্স টচ হয়। খুব ধুনীয়া হয় কাপোৰযোৰ। এইটো চাওক, এইটো হ'ব ইয়াৰে ব্লাউজ পিচ। ব্লাউজ পিচটো যিহেতু আগতে খোল খাইছে, এইটো ব্লাউজ পিচটো দেখুৱাই লৈছোঁ। ব্লাউজ পিচটো আপোনালোকে পাব ছেমি হেভি ব্লাউজ পিচ, এনেকৈ সৰু সৰু ব্লেক এণ্ড হোৱাইট কালাৰৰ এনেকৈ সৰু সৰু বুটা থাকিব আৰু লগতে থাকিব এইটো এটা পাৰি। আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। ইয়াৰে মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ, খুব ধুনীয়া হয় আৰু কাপোৰযোৰ খুবেই বেছি ধুনীয়া, খুব বেছি ধুনীয়া। কাপোৰৰ কোৱালিটিটো খুব ধুনীয়া হয়, মিক্স টচ হয় এইযোৰ। আৰু এইটো হ'ব ইয়াৰে এনেকৈ যিটো আপোনাৰ আঁচলৰ যিটো ডিজাইন, এইটো তলৰ সেইটো ডিজাইন আৰু খুব ধুনীয়া হোৱাইট এণ্ড ব্লেক কালাৰৰ। লগতে চাদৰখন আপোনালোকক দেখুৱাই দিওঁ। চাদৰখন আপোনালোকে উকা চাদৰ পাব, খুব ধুনীয়া। যিহেতু উকা চাদৰ কিহৰ বাবে দিয়া হৈছে, যিহেতু ব্লাউজ পিচটো ছেমি হেভি হয় সেইবাবে আপোনালোকে চাদৰখন উকা হিচাপে আপোনালোকে ইউজ কৰিব পাৰিব। এইটো উকা হয় আৰু লগতে ইয়াতে এনেকৈ পাৰি ডিজাইন কৰা হৈছে আৰু ইয়াতে আছে ইয়াৰে 6টা ছাইড পাৰি। খুব ধুনীয়া, 6টা ছাইড পাৰি লগোৱাৰ লগে লগে কাপোৰযোৰ ফুটি উঠিব। আৰু যিহেতু ব্লাউজ পিচটো ছেমি হেভি হয় সেইবাবে আৰু ধুনীয়া লাগিব কাপোৰযোৰ। ছেমি হেভি ব্লাউজ পিচৰ লগত যেতিয়া আপোনালোকে এই কাপোৰযোৰ পিন্ধিব তেতিয়া খুবেই বেছি ধুনীয়া লাগিব আৰু ফুটি উঠিব। ইয়াতে হোৱাইট এণ্ড ব্লেক কণ্ট্ৰাষ্টত আপোনালোকক ইয়াতে ডিজাইনটো দিয়া হৈছে, কণ্ট্ৰাষ্টত কাম কৰা হৈছে বাবে খুব ধুনীয়া কাপোৰযোৰ। আৰু কোৱালিটিটো মই আপোনালোকক দেখুৱাই দিওঁ, এইটো ষ্টাৰ্চ ফ্ৰী হয় আৰু সেইবাবে কোৱালিটিটো খুব ভাল। ইয়াৰে প্ৰাইচ হ'ব অনলি 2100, 2100 টকা। আজি অফাৰ প্ৰাইচত আপোনালোকক দিছোঁ, খুব ধুনীয়া। এনে প্ৰাইচ যিখিনি হয় প্ৰাইচটো মানে বহুতখিনি ল' কৰি দিয়া হৈছে আপোনালোকৰ বাবে, অফাৰ প্ৰাইচত দিছোঁ। আৰু ছেকেণ্ড কথাটো, যদি কাপোৰযোৰ আপোনালোকক ৰেডি টু ৱেৰ কৰি দিব লাগে সেইটোও কৰি দিব পৰা যাব। আপোনালোকে এটা এক্সট্ৰা পে'মেণ্ট কৰিলে আপোনালোকক কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি দিব পৰা যাব। তো আগবাঢ়িছোঁ নেক্সট এযোৰলৈ। এইযোৰ হৈছে গ্ৰীণ কালাৰৰ, এইটো হৈছে ডাইট টচ কালাৰিঙত, ডাইট টচ কালাৰিঙত গ্ৰীণ কালাৰত। খুব ধুনীয়া, খুব ধুনীয়া এযোৰ কাপোৰ। ডাইট হয় কাপোৰযোৰ দেই, আজিকালি খুব চলিছে। ডাইট টচ কালাৰিং হয়, ডাইট টচ কালাৰিং। আৰু এইখন হৈছে চাদৰখন, গ্ৰীণ কালাৰৰ টচৰ কাপোৰ। ডাঙৰ ডাঙৰ কিং খাপৰ বুটাৰ কাম কৰা হৈছে। ইয়াৰে হৈছে এইকেইটা 6টা ছাইড পাৰি, 6টা ছাইড পাৰি এইকেইটা খুব ধুনীয়া। ইয়াৰে 6টা ছাইড পাৰি ব্লু কালাৰৰ এনেকৈ ডিজাইনত কাম কৰা হৈছে। 6টা ছাইড পাৰি গোটেই গাত এনেকৈ সৰু সৰু বুটাৰ কাম কৰা হৈছে। নিশ্চয় দেখিছে আপোনালোকে, সৰু সৰু বুটাৰ কাম কৰা হৈছে। গ্ৰীণ কালাৰৰ হয় এইযোৰ। যদি আপোনালোকে অৰিজিনেল যদি টচটো আপোনালোকে ল'বলৈ যায় তেনেহ'লে ইয়াৰে প্ৰাইচ হ'ব 6500। লগতে আপোনালোকে পাব চিল্ক মাৰ্ক। কিন্তু এইটো মিক্স টচ হয়, মিক্স ডাইট কালাৰিং টচ কালাৰ কৰা হৈছে। আৰু এইটো খুব ধুনীয়াকৈ ডাঙৰকৈ কিংখা বুটাৰ ইয়াৰ কাম কৰা হৈছে আৰু সৰু সৰু এনেকৈ বুটাৰ গোটেই গাত এনেকৈ সৰু সৰু বুটা দিয়া হৈছে চাদৰখনত। মই আপোনালোকক এবাৰ লৈ দেখুৱাইছোঁ, এনেকুৱা টাইপৰ হ'ব কালাৰটো। এইযোৰ হ'ব কাপোৰযোৰ। ধুনীয়াকৈ আপোনালোকে ছাইড পাৰি লগাই লৈ পিনে আৰু বেছি ধুনীয়া হৈ যাব। এইকেইটা ছাইড পাৰি, 6টা ছাইড পাৰি, আৰু এইটো হ'ব ডিজাইনটো, এনেকুৱা হ'ব কাপোৰযোৰ। তো খুব ধুনীয়া গ্ৰীণ কালাৰৰ। গ্ৰীণ কালাৰ মানে যিটো গছৰ পাতৰ কালাৰ যিটো আছে সেইটো গ্ৰীণ কালাৰৰ, খুব ধুনীয়া হয় কাপোৰযোৰ।
আৰু লগতে মই আপোনালোকক মেখেলা আৰু ব্লাউজ পিচটো দেখুৱাই দিছোঁ খুব ধুনীয়া হয় কাপোৰযোৰ আৰু কোৱালিটিটো খুব ধুনীয়া এটা শ্বাইনিং আছে কাপোৰযোৰত খুব ধুনীয়া শ্বাইনিং এটা দেখিছে নিশ্চয় আপোনালোকে ভিডিঅ'টো তো এইখন হ'ব মেখেলাখন এইখন খুব ধুনীয়া 36 পান্না 36 পান্না আহল বহল সকলো 36 পান্নাৰ হয় ধুনীয়াকৈ তিনিটা আপোনালোকে কুচ ল'ব পাৰিব এইটো হ'ব ব্লাউজ পিচটো চিম্পল হয় কাৰণ গোটেই গাত ধুনীয়াকৈ বুটা বচা হৈছে খুব ধুনীয়া 36 পান্নাৰ গোটেইখিনি কাপোৰে 36 পান্নাৰে হয় আৰু আহল বহল হ'ব সকলোৱে ইউজ কৰিব পাৰিব ধুনীয়াকৈ তিনিটা ভাঁজ হৈ যাব যিখিনি নৰ্মেল ফিগাৰ্ড মানুহ আছে তিনিটা ভাঁজ আপোনালোকে ল'ব পাৰিব তো যিহেতু এইযোৰ খুব ধুনীয়া এযোৰ ডাইট কালাৰিং টছ হয় এইযোৰৰ প্ৰাইচ হ'ব 2200 টকা 2200 খুব ধুনীয়া হয় এইটো প্ৰাইচ আপোনালোকে নিশ্চয় ক'তোতে নাপাব বজাৰত 2200 যদি এইটো পিয়'ৰ যদি আপোনালোকে ল'লে হয় কালাৰ ডাইট যিটো কালাৰিং টছ পিয়'ৰ যদি আপোনালোকে ল'লে হয় তো ইয়াৰে প্ৰাইচ হ'ল হয় 6500 6500 টকা নেক্সট আৰু এযোৰ দেখুৱাইছোঁ মিক্স টছত খুব ধুনীয়া ডাঙৰ এনেকৈ পিংক কালাৰ পাৰ্পল কালাৰ আৰু ব্লু কালাৰৰ এনেকৈ বুটা বচা হৈছে কাপোৰযোৰত খুব ধুনীয়া হয় মই দেখুৱাই দিওঁ আপোনালোকক চাদৰখন ফাৰ্ষ্টে আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে চাদৰখন এনেকৈ ষ্টাৰ ডিজাইনত কৰা হৈছে খুব ধুনীয়া এইটো দেখিছে নিশ্চয় আপোনালোকে ষ্টাৰ ডিজাইনত কৰা হৈছে খুব ধুনীয়া ব্লু এণ্ড পাৰ্পল কালাৰত আৰু এনেকৈ ডাঙৰ ডাঙৰ তলফালে কিংখা বুটা বচা হৈছে এইকেইটা হৈছে তাৰে 6টা ছাইড পাৰি খুব ধুনীয়া পাৰ্পল আৰু ব্লু যেনেকৈ বুটা বচা হৈছে তেনেকৈ পাৰ্পল আৰু ব্লু কালাৰৰ তেনেকৈ গোটেই কাপোৰযোৰত ডিজাইনো কৰা হৈছে তো মই নিশ্চয় আপোনালোকক লৈ দেখুৱাম কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ এয়া চাওক আপোনালোকে কোৱালিটিটো খুব ধুনীয়া আৰু ষ্টাৰ্চ ফ্ৰী এই মানে খুব ধুনীয়া হয় আৰু যিটো ডিজাইন হয় খুব ধুনীয়া ডাঙৰ এনেকৈ বুটা বচা হৈছে বেক চাইডৰ কোৱালিটিটোও আপোনালোকক দেখুৱাই দিছোঁ খুব ধুনীয়া হয় হেণ্ডমেড খুব ধুনীয়া পিয়'ৰ টছৰ মিক্স টছৰ কাপোৰ মিক্স টছৰ এযোৰ কাপোৰ হেণ্ডমেড হয় মিক্স টছ হয় এইযোৰ দেই আৰু এইটো চাওক আপোনালোকে ল'লে এনেকুৱাকৈ দেখা পাব কাপোৰযোৰ ল'লে এনেকুৱাকৈ হ'ব শ্ব' খুব ধুনীয়া এনেকৈ অসমীয়া জুৱেলাৰী আপোনালোকে লগত লৈ পিন্ধিলেও খুব ধুনীয়া লাগিব লগতে মই মেখেলাখনো আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে মেখেলাখন ঠিক তেনেকুৱাকৈ ডিজাইনতে কৰা হৈছে এয়া 36 পান্নাৰ হয় আৰু গোটেইটো আহল বহল লগতে যিটো ব্লাউজ পিচ আছে ব্লাউজ পিচত আপোনালোকে এনেকুৱা ডাঙৰকৈ পাৰি এটা পাব এইটো তিনিটা কালাৰত ব্লু আৰু পাৰ্পলত এনেকৈ ডাঙৰকৈ পাৰি এটা পাব লগত হৈছে এইখন মেখেলা স্ক্ৰীনশ্বটটো আপোনালোকে লৈ ল'ব ইয়াৰেও প্ৰাইচ হ'ব 2100 2100 টকা খুব ধুনীয়া এযোৰ কাপোৰ মিক্স টছত 2100 2100 টকা এইবোৰ কাপোৰ আপোনালোকে যদি হেৰিত ল'বলৈ যায় অৰিজিনেল হ'লে তেতিয়া ইয়াৰে প্ৰাইচ নাই কমে 6000ৰ ওপৰত থাকে অৰিজিনেল টছৰ কাপোৰবোৰ তো আগবাঢ়িছোঁ আৰু এযোৰ ৰেড কালাৰত এইবাৰ ৰেড নিদিলে টছৰ কাপোৰ মানে দেখুওৱা নিচিনা নালাগে যদি ৰেড কালাৰ নাথাকে তো খুব ধুনীয়া এযোৰ এনেকৈ মিৰি বুটাৰ ডিজাইন কৰা হৈছে হোৱাইট কালাৰ আৰু ৰেড কালাৰত মিৰি বুটা তো মই কাপোৰযোৰ আপোনালোকক দেখুৱাই দিছোঁ এবাৰ গোটেই কাপোৰযোৰ আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে চাদৰখন উকা দেখি আপোনালোকে নিশ্চয় গম পাইছে ব্লাউজ পিচটো হেভি হ'ব যিখিনি টছৰ কাপোৰৰ চাদৰ উকা থাকে সেয়া ব্লাউজ পিচ হেভি থাকে আৰু এইকেইটা হ'ব তাৰে 6টা ছাইড পাৰি এনেকৈ মিৰি ডিজাইনত খুব ধুনীয়াকৈ বনোৱা হৈছে হোৱাইট কালাৰত লগতে এনেকৈ মিনা দিয়া হৈছে হোৱাইট কালাৰত হেণ্ডমেড হয় কাপোৰযোৰ ফুল্লি হেণ্ডমেড মিক্স টছ তো পিন্ধিলেও খুব ধুনীয়া লাগিব এনেকৈ যদি আপোনালোকে ওপৰত এনেকৈ অসমীয়া জুৱেলাৰীৰ লগত হেৰি কৰি লয় খুব ধুনীয়া কাপোৰযোৰ আৰু কোৱালিটিটো খুব ধুনীয়া ষ্টাৰ্চ ফ্ৰী হয় বাবে ঠৰঙা হৈ নাথাকে কাপোৰযোৰ দেই ষ্টাৰ্চ ফ্ৰী হয় যিহেতু মাৰটো আঁতৰোৱা হৈছে সেইবাবে কাপোৰযোৰ ঠৰঙা হৈ নাথাকে প্ৰাইচটো হ'ব 2100 টকা চেম মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ লগতে ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে মেখেলাখন আপোনালোকে চাই ল'ব পাৰে 36 পান্না আৰু বহুত ওপৰলৈকে কাম কৰা হৈছে দেখিছে চাগে নিশ্চয় আপোনালোকে বহুত ওপৰলৈকে কাম কৰা হৈছে খুব ধুনীয়া এযোৰ কাপোৰ প্ৰাইচ হ'ব 2100 টকা
পুৰা ইয়াতে 1 2 3 4 5 পাঁচটা লেয়াৰত ইয়াতে মিৰি বুটাৰ কাম কৰা হৈছে আৰু এইটো হ'ব তাৰে ব্লাউজ পিচটো। ব্লাউজ পিচটো দেখিছে ইউনিক আৰু আনকমন, এনেকৈ হোৱাইট কালাৰ ৰেড কালাৰৰ গোটেই এনেকৈ বুটাৰ কাম কৰা হৈছে। এইটো হ'ব এটা পাৰি আপোনালোকে পাব হাতত লগাই ল'বৰ বাবে, আৰু এইটো থাকিব গোটেই ব্লাউজ পিচটো, ছেমি হেভি ব্লাউজ পিচ। তো এইযোৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যদি ৰেড কালাৰৰ টচ ল'ব বিচাৰিছে। প্ৰাইচ হ'ব 2100 টকা, 2100। নেক্সট মই শেষৰটো পিছলৈ আগবাঢ়িছোঁ। এইযোৰ হৈছে ব্লেক কালাৰৰ, ব্লেক কালাৰৰ হয়। কোনোবাই মোক বহুত ব্লেক কালাৰৰ বিচাৰি আছিলে, তো ব্লেক কালাৰ এযোৰ মই আপোনালোকলৈ লৈছোঁ। এইযোৰ ব্লেক কালাৰৰ হয়, ক'লা টচযোৰ ফুল্লি ক'লা আৰু হেভি, ফুল হেভি ডিজাইন। এইযোৰ চাওক বহুত ধুনীয়া কাপোৰযোৰ, ডিজাইনটো বহুত ইউনিক আৰু আনকমন। এনেকৈ সৰু সৰুকৈ বুটা বচা হৈছে, গোটেই চাদৰখনত এনেকৈ সৰু সৰুকৈ বুটা বচা হৈছে, আৰু লগত এনেকৈ ইয়াতে যিটো পাৰি কামটো এনেকৈ ব্লেক কালাৰত দুটা পাৰিত দিয়া হৈছে। বহুত ধুনীয়া আৰু আনকমন হয়। লগতে মই আপোনালোকক মেখেলাখনো দেখুৱাই দিছোঁ। এখন হ'ব মেখেলাখন, এখন হৈছে মেখেলা। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। 2100 টকা। ইয়াৰ মেখেলাখন খুবেই হেভি, ইয়াৰ মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু খুবেই হেভি। 36 পান্না, গোটেইকেইযোৰ টচৰ কাপোৰ আজি দেখুওৱা 36 পান্নাৰ হয়। আৰু এইটো হৈছে ব্লাউজ পিচটো, এইটো হৈছে ব্লাউজ পিচটো 36 পান্না হ'ব গোটেই কাপোৰকেইযোৰ। প্ৰত্যেকযোৰ কাপোৰ 36 পান্না, বহুত ওপৰলৈকে এইটো মেখেলা কৰা হৈছে। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ লওক, স্ক্ৰীনশ্বটটো ৰাখি পেলাই মোক হোৱাটছএপ কৰিব। ইয়াৰে চাইড পাৰিকেইটা মই আপোনালোকক দেখুৱাই দিওঁ। এইযোৰ হৈছে এইকেইটা হৈছে তাৰে 6টা চাইড পাৰি। চাইড পাৰিটো লগোৱাৰ লগে লগে কাপোৰযোৰ আৰু বেছি হেভি হৈ যাব। তো ইয়াৰেও প্ৰাইচ আছে 2100 টকা, 2100। চাইড পাৰিটো লগোৱাৰ লগে লগে আৰু হেভি হৈ যাব। তো মই আকৌ ফাৰ্ষ্টৰ পৰা আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ গোটেইকেইযোৰ কাপোৰ। মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ। প্ৰথম মই আপোনালোকক দেখুৱালোঁ খুব ধুনীয়া হোৱাইট এণ্ড ব্লেকত, হোৱাইট এণ্ড ব্লেক কালাৰত এনেকৈ হোৱাইট এণ্ড ব্লেক কালাৰ এনেকৈ ডিজাইনৰ কাম কৰা হৈছে গোটেই। আৰু ইয়াৰে ব্লাউজ পিচটো ছেমি হেভি হয়, ছেমি হেভি ব্লাউজ পিচ। 36 পান্না মেখেলা আৰু ইয়াৰে প্ৰাইচটো হ'ব 2100 টকা, 2100। 2100 টকা, 2100। ছেকেণ্ডযোৰ মই আপোনালোকক দেখুৱাইছিলোঁ গ্ৰীণ কালাৰৰ ডাইট টচ এযোৰ, গোটেই গাত কাম কৰা হৈছে। লগতে ইয়াৰে প্ৰাইচ হ'ব 2200, 2200 টকা। যিহেতু ডাইট কালাৰিং টচ, তো 2200, ইয়াৰে প্ৰাইচ হ'ব 2200 টকা। তৃতীয়যোৰ কাপোৰ মই আপোনালোকক দেখুৱাইছিলোঁ এনেকুৱা ডাঙৰ আম কটা ডিজাইনত, কিং খাপ ডিজাইনত, পাৰ্পল আৰু ব্লু কালাৰৰ ছেট এটা খুব ধুনীয়া। ইয়াৰো প্ৰাইচ হ'ব 2100। স্ক্ৰীনশ্বটবোৰ ল'ব, আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে এবাৰ ধুনীয়াকৈ ভিডিঅ'টো আকৌ ফাৰ্ষ্টৰ পৰা চাই ল'ব পাৰিব। কাপোৰযোৰ 4th কাপোৰ যিযোৰ দেখুৱালোঁ সেইযোৰ হৈছে এইযোৰ ৰেড কালাৰৰ। ইয়াৰেও ব্লাউজ পিচটো ছেমি হেভি হয়, আৰু ইয়াতে ৰেড কালাৰ হোৱাইট কালাৰৰ বুটা আছিলে ব্লাউজ পিচটোত। আৰু যিটো মেখেলা আছে, মেখেলাত এনেকৈ 5 লাইন লেয়াৰ আছে, ওপৰলৈকে 5 লাইন লেয়াৰ আছে আৰু হেভি। আৰু শেষৰ যিযোৰ দেখুৱাইছোঁ ফুল্লি ব্লেক কালাৰ, ব্লেক বহুতে বিচাৰি আছিল, বা ব্লেক কালাৰৰ টচৰ কাপোৰ কিবা আছে যদি দেখুৱাবা। তো এইযোৰ আহিছে ব্লেক কালাৰৰ, 2100 টকা প্ৰাইচ। আপোনালোকে সোনকালে বুকিং কৰিব, কাৰণ যিহেতু কাপোৰৰ ষ্টক বহুত কম আছে, আৰু তাৰপিছত শেষলৈকে চবেই মোক কমপ্লেইন কৰে যে অৰ্ডাৰ কৰিলে নাপাওঁগৈ ষ্টকত। তো সেইবাবে আপোনালোকে যদি টচৰ কাপোৰ ল'ম বুলি ভাবিছে ল'ব পাৰিব। লগতে যদি আপোনালোকে ৰেডি টু ৱেৰ কৰি পেলাই অৰ্ডাৰ কৰিম বুলি ভাবিছে সেইটোও কৰিব পাৰিব। ৰেডি টু ৱেৰৰ কাৰণে এক্সট্ৰা পে'মেণ্ট এটা কৰিব লাগে। ইয়াৰে কেছ অন ডেলিভাৰী অপশ্যনটো এভেইলেবল নহ'ব, শ্বিপিংটো ফ্ৰী থাকিব। কিন্তু অসমৰ বাহিৰত যদি শ্বিপিংটো কৰিবলগীয়া হয় তেতিয়া কাপোৰত হ'ব 200 টকা। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে। আৰু যিসকলে মোক এতিয়ালৈকে ফেচবুক বা ইনষ্টাগ্ৰাম আইডিত মোক ফ'ল' কৰা নাই, আপোনালোকে ফ'ল' কৰিব পাৰিব আছামৰ টেগৰ আণ্ডাৰতে। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ নমস্কাৰ।